হাই দোস্ত, গুড মৰ্ণিং। ৰাতিপুৱা কিনকিনীয়া বৰষুণ দি আছে। ভাবিছোঁ শুই থাকোঁতে ভাবিলোঁ পকৰীকে বনাওঁ চাহৰ লগত খাবলৈ। শুই উঠোঁ তাকে প্ৰথমতে ব্ৰাছ কৰিব লাগিব, তাৰপাছত গাটো ধুই ল'ব লাগিব। ব'লক পকৰী বনাব যাওঁ। পকৰী বনাবলৈ লৈ আহিলোঁ অলপমান নৰসিংহ পাত দিলে পকৰীটো খাই সঁচাই ধুনীয়া লাগিব, টেষ্টি হ'ব। জলকীয়া বেছি নিদিয়া, 6টা পিঁয়াজ এটা, আৰু লগতে এইটো হৈছে বমা ধনিয়া পাত অলপ দি দিছোঁ, যাতে গোন্ধটো ধুনীয়া হ'ব। সকলো ধুই ৰেডি হৈ গ'ল। ইফালে গৰম পানী দি থৈছোঁ, আৰু এইখিনি কৰিবলৈ এইখন লাগিব, আৰু এইয়া পিচিবলৈ লাগিব বিখ্যাত মোৰ ভাগৰ এই সৰু মেচিনটো। এইটো হেণ্ডেল পকাব লাগিব আৰু হৈ যাব। পকৰী বনাই হৈছেগৈ, প্ৰায় বনাই দিলোঁ। কেনেকুৱা হৈছে বাৰু? খাবলৈ কিন্তু টপ হ'ব, চাই থাকক দেই। খুৱাম আপোনালোককো কেতিয়াবা এদিন। এইয়া দি দিলে পিঁয়াজ আৰু তেলটো ভালকৈ ফুকিলে ভাল, আৰু ফুট কৰিব লাগে। এতিয়া পকৰী আৰু লাল চাহ খাবা ৰাতিপুৱা ৰেডি। এতিয়া খাব লাগে টপকৈ, বিন্দাছ খাব লাগে এতিয়া বহি কৰি, ডাৱৰীয়া বতৰ। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।